নমস্কাৰ সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই এটা ফেষ্টিভেল মেকআপ লুক লৈ আহিছোঁ। আচলতে এই লুকটো মই নিজৰ হিন্দী চেনেলটোৰ কাৰণে কৰবা চৌথৰ কাৰণে কৰিছিলোঁ, কিন্তু আপোনালোকে যিকোনো অকেজনতে এইটো কৰিব পাৰে যদি ভাল লাগে। তেন্তে চাওঁ আহক এই মেকআপ লুকটো মই কেনেকৈ কৰিছোঁ। সবতকৈ প্ৰথমতে মই মুখত স্প্ৰে কৰি লৈছোঁ গুড ভাইবছৰ টি ট্ৰী স্কিন ক্লেনজিং টোনাৰ। এইটো একনে প্ৰন স্কিনৰ কাৰণে বহুত ভাল হয় আৰু মুখখন ময়শ্চাৰাইজ কৰিবলৈ মই এমব্ৰাইলিছৰ ময়শ্চাৰাইজাৰ লৈছোঁ। এইটো খুব ভাল ময়শ্চাৰাইজাৰ হয়, এজেড স্কিন বা ড্ৰাই স্কিনৰ কাৰণে বহুত ভাল। এতিয়া মই এনেকৈ লগাই পেলাই হাতেৰে মাছাজ কৰি পেলাই ভালকৈ লগাই ল'ম যাতে ময়শ্চাৰাইজাৰটো এবজৰ্ব হৈ যায়। আই শ্বেডো বেছ হিচাপে মেবলিন ফিট মি কনচিলাৰ ব্যৱহাৰ কৰিছোঁ মিডিয়াম শ্বেড আৰু চকুৰ গুৰিটো লগাই ল'ম, যিহেতু চকুৰ গুৰিও অলপমান ক'লা পৰি থাকে। তেন্তে এনেকৈ লগাই পেলাই মই এটা ডেম্প বিউটি ব্লেণ্ডাৰ দি পেলাই ডেপ কৰি পেলাই ব্লেণ্ড কৰি ল'ম। বিউটি ব্লেণ্ডাৰটো তিয়াই পেলাই চেপি ল'ব লাগে সদায় ব্যৱহাৰ কৰাৰ আগতে। কনচিলাৰটো ছেট কৰিবলৈ মেবলিন ফিট মি মেট প্লাছ প'ৰলেছ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। মোৰ শ্বেড নেচাৰেল আইভৰি হয়। পাউডাৰ ব্ৰাছ এডালেৰে ধুনীয়াকৈ দুইটা চকুতে মই লগাই ল'ম। আই শ্বেডোৰ কাৰণে মই ফকলিয়াৰ এণ্ডলেছ পচিবিলিটিজ পেলেটৰ পৰা ৰাষ্ট শ্বেডটো লগাইছোঁ এডাল ব্লেণ্ডিং ব্ৰাছেৰে। ক্ৰিজত মই লগাই ল'ম আৰু এনেকৈ স্ৱাইপিং মোশ্যনত ব্লেণ্ড কৰি ল'ম। তাৰ পাছত হাৰ্শ এজবোৰ ব্লেণ্ড আউট কৰিবলৈ মই চেম পেলেটৰ পৰা নিয়ন কেৰট শ্বেডটো লৈছোঁ। এইটো অকণমান য়েল্লোইছ ব্ৰাউনিছ টিণ্ট থকা শ্বেড হয়। এই শ্বেডটো মই ক্ৰিজৰ ওপৰত ব্লেণ্ডিং ব্ৰাছ এডালেৰে ব্লেণ্ড কৰি পেলাই লগাই ল'ম। তাৰ পাছত এই প্লাম বেবী শ্বেডটো মই চকুৰ পতাত আঙুলিৰে লগাই ল'ম। এইটো এটা ৰাষ্টিক পিংক শ্বেড হয়। এনেকৈ লগাই পেলাই সৰু ব্লেণ্ডিং ব্ৰাছ এডালেৰে ব্লেণ্ড কৰি ল'ম। এতিয়া গোটেই হাৰ্শ এজেছবিলাক ব্লেণ্ড আউট কৰিবলৈ মই এডাল ফ্লাফি ব্লেণ্ডিং ব্ৰাছ লৈছোঁ আৰু সেইডালেৰে চব ব্লেণ্ড কৰি ল'ম যাতে পূৰা স্মুথ লাগে আই লুকটো। এতিয়া ফকলিয়াৰ ভি কেৰিঅ ফেভাৰ্ছ ব্ৰাইট লাক্স পেলেটৰ পৰা এই ৰ'জ গ'ল্ড শ্বেডটো মই আঙুলিৰে প্লাম বেবী শ্বেডৰ ওপৰত লগাই ল'ম। এইটো বহুত স্মুথলি গ্লাইড হৈ যায়, বহুত ছফ্ট হয় আৰু খুব ধুনীয়া লাগে। তাৰ পাছত এডাল ফ্লেট আই শ্বেডো ব্ৰাছত মই একেই আই শ্বেডোটো লগাই পেলাই লিডত আৰু ক্ৰিজত লগাইছোঁ, কাৰণ আঙুলিৰে চবতে লগাবলৈ অলপমান অসুবিধা হয়। আই শ্বেডো ব্ৰাছডালেৰে ধুনীয়াকৈ মই কৰ্নাৰ্ছবিলাকতো লগাই ল'ম। এতিয়া এডাল সৰু ব্লেণ্ডিং ব্ৰাছ দি গোটেই আই শ্বেডোবিলাক ইটোৰ লগত সিটো ব্লেণ্ড কৰি ল'ম যাতে দেখাত পূৰা স্মুথ লাগে। তাৰ পাছত লিকুইড লাইনৰ কাৰণে মই মেবলিন দ্য কল'চেল বোল্ড লিকুইড লাইনাৰটো ইউজ কৰিছোঁ। এইটো লগাবলৈ বহুত ভাল আৰু খুব এফৰ্ডেবল হয়। মই বিৰাট ভাল পাওঁ এইটো লগাই পেলাই। পাতলকৈ আউটলাইন কৰি পেলাই আউটাৰ ছাইডত মই এটা উইং বনাম সৰুকৈ। আপাৰ আৰু লোৱাৰ ৱাটাৰলাইন টাইটলাইন কৰিবলৈ আৰু তলৰ লেছ লাইনত লগাবলৈ মই কাজল লৈছোঁ, নাইকা ৰক দ্য লাইন কাজল। সৰু আই শ্বেডো ব্লেণ্ডিং ব্ৰাছ এডালেৰে মই অলপমান স্মোক আউট কৰি লৈছোঁ কাজলটো আৰু তাৰ তলতে মই পিংক মেট আই শ্বেডোটো লগাম। আইলেছ আজি মই আইলেছ কাৰ্লাৰ দি কাৰ্ল নকৰোঁ, ডাইৰেক্ট মাস্কাৰা লগাই দিছোঁ আৰু মই ব্যৱহাৰ কৰিছোঁ মেবলিন দ্য কল'চেল ভলিউম এক্সপ্ৰেছ নন ৱাটাৰপ্ৰুফ মাস্কাৰাটো। ধুনীয়াকৈ আপাৰ আৰু তলৰ লেছত লগাই ল'ম। মুখখন প্ৰাইম কৰিবলৈ লেকমে এবছলিউট ব্লাৰ পাৰফেক্ট মেকআপ প্ৰাইমাৰ ইউজ কৰিছোঁ আৰু এনেকৈ লগাই পেলাই ধুনীয়াকৈ স্মুথলি ব্লেণ্ড কৰি ল'ম। তাৰ পাছত যেতিয়া প্ৰাইমাৰটো ভালকৈ এবজৰ্ব হৈ যাব তাৰ অলপ দেৰি পাছতহে ফাউণ্ডেশ্যন লগাব লাগে। ফাউণ্ডেশ্যনৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ লৰিয়েল পেৰিছ ইনফেলিবল প্ৰ' মেট ডেমি মেট ফিনিছ লিকুইড ফাউণ্ডেশ্যন আৰু মোৰ শ্বেড হৈছে 105 নেচাৰেল বেজ। আঙুলিৰে এনেকৈ লগাই পেলাই মই বিউটি ব্লেণ্ডাৰ দি ডেপ কৰি পেলাই ব্লেণ্ড কৰি ল'ম। ইয়াৰ আৰু অলপমান কভাৰেজৰ কাৰণে, অলপ হাই কভাৰেজৰ কাৰণে মই দুটা লেয়াৰ লগাম আৰু বিউটি ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি ল'ম।
ফাউণ্ডেশ্যনটো ছেট কৰিবলৈ একেই কম্পেক্ট ব্যৱহাৰ কৰিছোঁ মেবলিন ফিট মি মেট প্লাছ প'ৰলেছ পাউডাৰ কম্পেক্ট নেচাৰেল আইভৰি শ্বেড আৰু এডাল পাউডাৰ ব্ৰাছেৰে ধুনীয়াকৈ মুখত আৰু ডিঙিত লগাই ল'ম যাতে ফাউণ্ডেশ্যনটো ভালকৈ ছেট হৈ যায়। এতিয়া গালত ব্লাছ লগাম। মই তাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ আই মেজিক প্ৰফেশ্যনেল কছমেটিক্সৰ টাচ ব্লাছ পেলেট ডেমছেল শ্বেডটো আৰু এডাল ব্লাছ ব্ৰাছেৰে মই লগাই ল'ম। মুখখন এটা ধুনীয়া শ্বেপ দিবলৈ মই কণ্ট'ৰ ব্যৱহাৰ কৰিছোঁ মেকআপ ৰিভলিউশ্যন আইকনিক লাইটছ এণ্ড কণ্ট'ৰ প্ৰ' আৰু ইয়াৰ যিটো লাইট ব্ৰাউন শ্বেডটো প্ৰথম শ্বেডটো সেইটো মই এডাল ফ্লেট কণ্ট'ৰ ব্ৰাছ দি পেলাই গালত নাকৰ ছাইডত কপালত আৰু জ লাইনত লগাই ল'ম যাতে মুখখন অলপমান ক্ষীণ লাগে আৰু ফিচাৰ্ছবোৰ শ্বাৰ্প লাগে। একেই পেলেটৰ পৰা য়েল্লো বানানা শ্বেডটো মই আঙুলিৰে নাকৰ হায়েষ্ট পইণ্টত আৰু আণ্ডাৰ আই এৰিয়াত লগাম হাইলাইট কৰিবলৈ আৰু এডাল পাউডাৰ ব্ৰাছেৰে এক্সেছ যিমানবোৰ আছে আঁতৰাই দিম আৰু ব্লেণ্ড কৰি ল'ম। হাইলাইট কৰিবলৈ মেকআপ ৰিভলিউশ্যন চ'ফেক্স হাইলাইটাৰ পেলেটৰ পৰা এই ছেকেণ্ড শ্বেডটো লৈছোঁ ওপৰৰ ৰ'টোৰ পৰা। মই ক্লিপটো দেখাবলৈ পাহৰি গ'লোঁ সেই ছাইডত এখন ফটো এড কৰি দিম। আঙুলিৰে চিক ব'নছ নোজ ব্ৰিজ কিউপিছ বৌ কপালত চেলাউৰি তলত আৰু চকুৰ গুৰিত লগাই ল'ম। চকুৰ গুৰি আৰু চেলাউৰি তলত লগাবলৈ মই এডাল সৰু পেঞ্চিল ব্ৰাছ ব্যৱহাৰ কৰিম যাতে ধুনীয়াকৈ লগাব পাৰোঁ কাৰণ আঙুলিৰে লগালে বেয়া হোৱাৰ চান্স আছে ইয়াত। এতিয়া এডাল ব্লেণ্ডিং ব্ৰাছেৰে হাইলাইটাৰ আৰু আইশ্বেডৰ এৰিয়াটো মই ব্লেণ্ড কৰি দিম যাতে স্মুথ লাগে দেখাত লুকটো নহ'লে এটা শ্বাৰ্প লাইন বনি থাকিব পাৰে। লিপছত মই লগাইছোঁ লৰেল পেৰিছ ৰুজ ছিগনেচাৰ লিকুইড লিপষ্টিক। মোৰ শ্বেড হৈছে 137 ৰেড। এই লিপষ্টিকটো মোৰ খুব মইশ্চাৰাইজিং লাগে মই বিৰাট ভাল পাওঁ আৰু ইয়াৰ এপ্লিকেটৰটো লগাবলৈ খুব ভাল। লাষ্টত মই ফলছ লেছ লগাইছোঁ ইয়াৰ কাৰণে মই ডুঅ' লেছ এডহেচিভ ইউজ কৰিছোঁ। ৰঙা সৰু ছাইজৰ ফুট বিচাৰি নাপাই পেলাই মই মেৰুন লিকুইড লিপষ্টিক লগাইছিলোঁ ফুট হিচাপে কিন্তু দেখাত বৰ ক'লা যেন লাগিছিলে ভাল লগা নাছিলে সেই লাষ্টত মই এইটো চেঞ্জ কৰি দিলোঁ ফুটটো বিচাৰি পাই গ'লোঁ। আৰু মেকআপ ছেট কৰিবলৈ ফেচেছ কেনেডা আল্টাইম প্ৰ' মেকআপ ফিক্সাৰ ব্যৱহাৰ কৰিছোঁ আৰু বিউটি ব্লেণ্ডাৰ দি ডেপ কৰি দিলোঁ। শেষত লুকটো কমপ্লিট কৰিবলৈ গুলপীয়া ৰঙৰ শাৰী এখন মেচিং জুৱেলাৰীৰ সৈতে পিন্ধিছোঁ আৰু এটা চিম্পল খোপা বান্ধিলোঁ। গজৰা ষ্টাইলৰ ৰাবাৰ বেণ্ড এডাল লগাইছোঁ এইটো দেখাত গজৰা নিচিনা কিন্তু ৰাবাৰ বেণ্ড হয় লগাবলৈও খুব ইজি। আশা কৰোঁ আপোনালোকৰ এই লুকটো ভাল লাগিলে। যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আকৌ এবাৰ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে। আজিলৈ আহিছোঁ নমস্কাৰ।